নমস্কাৰ বন্ধুসকল, এয়া জোনাই জিলাৰ অন্তৰ্গত চেৰেং পথাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল মণ্ডপ আৰু লগতে মূল মঞ্চক আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'ত প্ৰত্যক্ষ হোৱা মঞ্চটো প্ৰায় অনুমান কৰিব পাৰিছে। এই মঞ্চভাগ সাজোঁতে ইয়াৰ ওপৰ ভাগটোৰ টকৌপাতে নিৰ্মিত কৰা হৈছে, টকৌপাতে সাজি উলিয়াইছে আৰু লগত যিবোৰ খুঁটা আপোনালোকে দেখিছে, এই খুঁটাবোৰ চেৰা গছৰ লগত তামোল গছ ব্যৱহাৰ কৰা হৈছে। প্ৰাকৃতিক উপাদানে কেনেকৈ এভাগ মঞ্চ সাজি উলিয়াইছে তাকে আপোনালোকক দেখুৱাবলৈ আছোঁ। আপোনালোকে নেচালে বা অনুভৱ নকৰিলে কেতিয়াও এই কথাটো উপলব্ধি কৰিব নোৱাৰিব। যিহেতু এই মঞ্চভাগ আপোনালোকে চাওকচোন, কি সুন্দৰকৈ ধানৰ চিৰাবিলাক ফুলৰ মালাই গাঁঠি উলিয়াইছে। এই মঞ্চভাগ যিসকল কাৰিকৰ, যিসকল শ্ৰমিকে যি কষ্ট দিনে ৰাতি একাকাৰ কৰি আজি দিন মাহ ধৰি যি চেষ্টাৰ ফলত, কঠোৰ পৰিশ্ৰমৰ ফলত আমাক এই মঞ্চভাগ উপহাৰ হিচাপে আমাক দিলে, সঁচাকৈ তেখেতসকলৰ ওচৰত আমি নতহিয়া প্ৰণিপাত জনাইছোঁ। যাতে তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেতসকলৰ শ্ৰমৰ বিনিময়ত এনে এটা মঞ্চ আমি পাবলৈ সক্ষম হৈছোঁ, যিটো নেকি আপোনালোক ক'ব লাগিব। ইয়াৰ ভকতসকল বহি আছে সন্মুখৰ মঞ্চভাগ মই দেখুৱাইছোঁ। আপোনালোকে চাওক মঞ্চভাগ কি সুন্দৰকৈ তৈয়াৰ কৰা হৈছে। যিমান দূৰলৈকে আপোনালোকে চাব দেখিছে, সিমান দূৰলৈকে আপোনালোকে মঞ্চভাগৰ এটা ভুৰ বিশাল এটা মঞ্চ, যি নেকি ক'বলৈ ভাষা নাই। এই সুন্দৰ মঞ্চভাগ তৈয়াৰ কৰোঁতে যিসকল শ্ৰমিকে কঠোৰ পৰিশ্ৰমৰ বিনিময়ত আমালৈ উপহাৰ হিচাপে দিলে, এই মঞ্চভাগৰ প্ৰায়বিলাক উপাদান কাষৰীয়া পাহাৰৰ পৰা তেওঁলোকে সংগ্ৰহ কৰি তেখেতসকলে কঠোৰ পৰিশ্ৰমৰ বিনিময়ত তালৈ কঢ়িয়াই আনি এই মঞ্চভাগ তৈয়াৰ কৰিছে, সাজি উলিয়াইছে। এটি অতি সুন্দৰ আটকধুনীয়া মনোৰম দৃশ্য, যি নেকি চাই থাকিবলৈ মন যাব আপোনালোকৰ। সঁচাকৈ এনে মনোৰম দৃশ্য আমি আগন্তুক যিবোৰ হৈ গৈছে শংকৰদেৱ সংঘৰ যিমানবিলাক বাৰ্ষিক অধিৱেশন আছে, কিন্তু এনে মঞ্চ বা এনে মূল মণ্ডপ দেখিবলৈ আমি সক্ষম হোৱা নাছিলোঁ। মণ্ডপবোৰ আপোনালোকে দেখিছে শৰাইভাগত কি সুন্দৰকৈ গামোচা তেওঁলোকে সজাই ৰাখিছে। মঞ্চভাগৰ চাৰিওকাষে সুন্দৰ ফুলৰ টাবেৰে তেওঁলোকে মঞ্চভাগ অতি সোণৰ চৰাগাত কৰি তুলিছে। মঞ্চভাগৰ ভিতৰ ভাগটো যিটো আপোনালোকে দেখিছে বাঁহেৰে ভলুকা বাঁহ, মোকালমা বাঁহ আৰু যিটো লেকচাৰ ষ্টেণ্ড তালৈকৈ তেওঁলোকে বাঁহেৰে তৈয়াৰ কৰিছে। শৰাইবিলাকো তেওঁলোকে বাঁহেৰে তৈয়াৰ কৰি উলিয়াইছে। আৰু ইয়াত সুন্দৰকৈ যি জাপি হওক বা ওপৰ যিখন আপোনাৰ চিলিং বুলি কোৱা হয়, সেয়াও প্ৰাকৃতিক সম্পদে এক তৈয়াৰ কৰিছে। মঞ্চভাগৰ আপোনাৰ দেখিছে কেনেদৰে মাটিয়ে ভেটিটো তৈয়াৰ কৰিছে, তাৰ কাষে বাঁহেৰে ভেটিভাগ সম্পূৰ্ণ বেৰি দিছে। মুঠৰ পৰা ক'বলৈ গ'লে যে প্ৰাকৃতিক উপাদানে সম্পূৰ্ণ মঞ্চভাগ তৈয়াৰ কৰিছে। আৰু যি কঠোৰ পৰিশ্ৰমৰ বিনিময়ত এই মঞ্চভাগ আপোনালোকক আজি দেখুৱাবলৈ সক্ষম হ'ল বা উপহাৰ হিচাপে আপোনালোকলৈ আগবঢ়ালে, সেই শ্ৰমিকসকলক ভগৱন্তৰ তেওঁলোকক কৃপাদৃষ্টি কৰক। আগলৈ ইয়াতকৈ আৰু সুন্দৰ মঞ্চ যাতে আমি পাবলৈ সক্ষম হ'ম। এই যি অধিৱেশন, জোনাই অধিৱেশনৰ পৰা এটা গোটেই ভাৰতবৰ্ষৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এক বিৰল নিদৰ্শন হৈ ৰাখিব। তেওঁলোকে এটা সুন্দৰ মেছেজ ইয়াৰ পৰা দিছে যে প্ৰাকৃতিক সম্পদক কেনেকৈ সৎব্যৱহাৰ কৰে। এই মঞ্চভাগৰ ভিতৰ অংশটো আপোনালোকে দেখিছে কি সুন্দৰকৈ মহিলাসকলে ইয়াত পৰিচৰ্যা কৰিছে। এই মঞ্চভাগৰ ভিতৰতে সন্মানীয় পদাধিকাৰ, সন্মানীয় সম্পাদক বা সন্মানীয় অসম বিধানসভাৰ মন্ত্ৰীবৰ্গ ইয়াতে আসন অলংকৃত কৰিব, সেই সন্মানীয় অতিথিবৃন্দৰ। আৰু আপোনালোকে আঁতৰৰ পৰা দেখিছে যে যি মঞ্চভাগৰ, সেই মঞ্চভাগৰ ওপৰৰ দৃশ্যটো চাওকচোন, কি সুন্দৰকৈ টকৌপাতে সজাই ৰাখিছে। যে এক সুন্দৰ, যিটো চকুৱে চাই থাকিবলৈ মন যাব, চকু টিপ মাৰিবলৈ আপোনালোকৰ মন নাযাব, এনে এক মঞ্চ তেওঁলোকে আমাৰ কাৰণে সাজি উলিয়াইছে। আৰু আচৰিত বুলি ক'ব লাগিব এইটো কাৰণে, যিহেতু নেকি এই মঞ্চভাগৰ
আপোনাৰ প্ৰতিটো দৃশ্যে চাওক, প্ৰতিটোৰ ক্ষেত্ৰত এই বিশ্বায়নযুগটোত বিশ্বৰ ইমান এক আগবাঢ়ি গৈছে, কাৰিকৰী দিশত আগবাঢ়ি গৈছে, কিন্তু তেওঁলোকে প্ৰাকৃতিকভাৱে এই মঞ্চভাগ তৈয়াৰ কৰি এইটোকে দিছে যে প্ৰকৃতিৰ উপাদান আৰু প্ৰকৃতিৰ সৎ ব্যৱহাৰ কৰিলে মানে প্ৰকৃতি কেতিয়াও ক্ষয় নহয়, বা এই প্ৰকৃতিক এনে মঞ্চ তৈয়াৰ কৰি তেওঁলোকে এইটোৱে ক'ব যে প্ৰকৃতিক প্ৰদূষণ মুক্ত কৰিব বিচাৰিছে, যে প্ৰাকৃতিকভাৱে তেওঁলোকে তৈয়াৰ কৰিছে এই সম্পদবিলাক সৎ ব্যৱহাৰ কৰি পেলাই প্ৰকৃতিৰ সুৰক্ষা হ'ব। যে আমি যিবোৰ বিশ্বায়ন যুগত আজি দৌৰি দৌৰি যিবোৰ মঞ্চ তৈয়াৰ কৰাইছোঁ, সঁচাকৈ আমি বহুত অৰ্থ ব্যয় কৰা হৈছে, আৰু ইয়াত কম সময়ত যেনেধৰণে আমি মঞ্চ তৈয়াৰ কৰিবলৈ গৈছোঁ, কিন্তু সেই মঞ্চবিলাকৰ কোনো বিশেষ যিটো আদৰ্শ বা যিটো নিদৰ্শন সেয়া আমি তাত দেখিবলৈ পোৱা নাযায়। এই মঞ্চৰ পৰাই এইটোকে আমাক মেছেজ দিছে যে প্ৰাকৃতিক সম্পদক কেনেকৈ সৎ ব্যৱহাৰ কৰি বা প্ৰাকৃতিকভাৱে আমি এক মঞ্চ তৈয়াৰ কৰি এক সুন্দৰ মঞ্চ যে তৈয়াৰ কৰিব পাৰোঁ, বা এনে মঞ্চৰ কোনো কাৰণত যে অত্যাধুনিক মঞ্চতকৈ পিছ পৰি নাথাকে, এয়া আমাক দেখুৱাই দিলে। এই সুন্দৰ মঞ্চটো আপোনাৰ দেখিছে, ধানবিলাক কি ধুনীয়াকৈ আছে, জয়গুৰু শংকৰ লেখা আছে, ইয়াত সুন্দৰ ধানৰ থোকাই ফুল তৈয়াৰ কৰিছে। চাওকচোন কি সুন্দৰ, অতি মনোৰম, চালে চাই থাকিবলৈ মন যাব আপোনালোকৰ। যি কি নহওক এই মঞ্চভাগৰ ওপৰ ভাগতো চাওকচোন, আঁতৰ পৰা আপোনালোকক দৃশ্যমান কৰাইছোঁ, আঁতৰ পৰা দেখুৱাইছোঁ, ইমান সুন্দৰ ঘৰবিলাক, খুঁটাবিলাক ইমান সুন্দৰকৈ তৈয়াৰ কৰিছে। সন্মুখ ভাগটো গছপুলি ৰুই পেলাই সুন্দৰ এক শাৰী শাৰী গছপুলি ৰুই দিছে। প্ৰতিকূল বতৰে এই অধিৱেশন ভাগ যদি বিনষ্ট নকৰিলেহেঁতেন, নিশ্চয় আপোনালোকে দেখিবলৈ পালেহেঁতেন অগণন ভক্ত, লাখ লাখ ভকতৰ যি সমাগম এই অধিৱেশনস্থলীত, এই মঞ্চৰ সকলোলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰি মোৰ সামৰণি মাৰিছোঁ।